পিয়ৰ পুৰা ভাল ইয়াত। নিশ্চয় দেখিছে যে মোৰ লগত থকা যিমানখিনি মহিলা বা পুৰুষ আদি কৰি মোৰ সতীৰ্থসকল আছে, মোৰ জ্যেষ্ঠসকলো আছে ইয়াত। আপোনালোকে লক্ষ্য কৰিছে মোৰ দলীয় কৰ্মীসকলো আছে, দলীয় নেতৃত্ববৃন্দ আছে, আমাৰ মাজত থকা আমাৰ বিধায়ক আছে, সাংসদ আছে। সেই হেতুকে আপুনি লক্ষ্য কৰিছে যে যিমান মানুহ আপুনি দেখিছে ইয়াত, মই 100% মই নিশ্চিত যে মই জয়ী হ'মেই। মই আপোনাৰ এবাউট 100% বুলি ক'লোঁ মই। চাওক, আপোনালোকে হয়তো আমাৰ ইয়াত সকলো মানুহ গাঁৱৰ মানুহ আছে। প্ৰতিখন গাঁৱৰ সমস্যাবিলাক বেলেগ বেলেগ। আজি প্ৰতিখন গাঁৱৰ সমস্যাবিলাক আমি তেওঁলোকৰ গাঁৱৰ যিখিনি জ্যেষ্ঠ মানুহ আছে তেখেতসকলৰ লগত আলোচনা বিলোচনা কৰিম। সেই হেতুকে তেওঁলোকে ৰাস্তা ঘাটৰ পৰা আদি কৰি দলং আদি কৰি যিখিনি প্ৰধান সমস্যা আছে সেই সমস্যাখিনি প্ৰথম মই কাম কৰিবলৈ আৰম্ভ কৰিম। দেওগাঁৱৰ মই এজন সোণাপুৰ দেওগাঁৱৰ বিশেষ এজন ব্যক্তি। মই আমাৰ গাঁৱত দেখিছোঁ প্ৰথম আমাৰ মন্দিৰলৈ যোৱা যিটো নদী, সেই নদীখন আজি পৰ্যন্ত দলং নহ'ল। আমাৰ চৰকাৰে সেই ক্ষেত্ৰত মানে তেওঁ চৰকাৰ দিয়া হোৱা নাই। এতিয়া মই ভাবিছোঁ যে পৰিষদৰ যদি মই কাইলৈ প্ৰতিনিধি হওঁ তেতিয়া মই প্ৰথম কাম সেইটোকে কৰিম বুলি মই ৰাইজক আশ্বাস দিছোঁ। আগৰবাৰ যি কৰিছিলে তেওঁলোকে কি কৰিছিলে মই ক'বলৈ নাযাওঁ, কিন্তু মোৰ কাৰ্যকালত মই প্ৰথম সেইটো ষ্টেপ ল'ম।